কুৱেশ্যন 1 আলেকজেণ্ডাৰ ফ্লেমিঙে কি আৱিষ্কাৰ কৰিছিল? উত্তৰ পেনিচিলিন। কুৱেশ্যন নম্বৰ 2 ভাপ ইঞ্জিন কোনে আৱিষ্কাৰ কৰে? উত্তৰ জেমছ ৱাট। কুৱেশ্যন নম্বৰ 3 কোনে পলিঅ'ৰ চিটা আৱিষ্কাৰ কৰিছিল? উত্তৰ জোনাছ স্কাল্ক। কুৱেশ্যন নম্বৰ 4 কোনে টাইপ ৰাইটাৰ আৱিষ্কাৰ কৰিছিল? উত্তৰ চলাছ। কুৱেশ্যন নম্বৰ 5 কোনে মানৱ শৰীৰৰ তেজৰ সংশ্লেষণ আৱিষ্কাৰ কৰে? উত্তৰ উইলিয়াম হাৰ্ভে। কুৱেশ্যন নম্বৰ 6 কোনে টেলিভিছন আৱিষ্কাৰ কৰে? টেলিভিছন আৱিষ্কাৰ কৰে বিয়াৰ্ডে। কুৱেশ্যন নম্বৰ 7 বল পেন কোনে আৱিষ্কাৰ কৰে? বল পেন আৱিষ্কাৰ কৰে লেজলো বিৰো। কুৱেশ্যন নম্বৰ 8 ডক্তৰৰ থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল? ডক্তৰৰ থাৰ্মোমিটাৰ আৱিষ্কাৰ কৰিছিল ডেনিয়েল ফাৰেনহাইট। কুৱেশ্যন নম্বৰ 9 টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ আলেকজেণ্ডাৰ গ্ৰাহাম বেল। কুৱেশ্যন নম্বৰ 10 এৰোপ্লেন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল ৰাইট ব্ৰাদাৰ্ছ। কুৱেশ্যন নম্বৰ 11 স্বাভাৱিক মানুহৰ এজনৰ উষ্ণতা কিমান? উত্তৰ স্বাভাৱিক মানুহৰ এজনৰ উষ্ণতা হ'ল 34.9 ডিগ্ৰী চেলছিয়াছ। কুৱেশ্যন নম্বৰ 12 যক্ষ্মা ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা প্ৰতিজৈৱিকৰ নাম কি? উত্তৰ ষ্ট্ৰেপ'মাইচিন। কুৱেশ্যন নম্বৰ 13 আটাইতকৈ বেছি পৰিমাণে নাইট্ৰজেন থকা পদাৰ্থটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ল ইউৰিয়া। কুৱেশ্যন নম্বৰ 14 ভূমিকম্পৰ বিষয়ে অধ্যয়নক কি কোৱা হয়? ইয়াৰ উত্তৰ হ'ল চিছম'লজি। কুৱেশ্যন নম্বৰ 15 মহাকাশত জীৱৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ল এক্স'বায়'লজি। কুৱেশ্যন নম্বৰ 16 ভূমিকম্পৰ প্ৰকোপ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ ভূমিকম্পৰ প্ৰকোপ জোখা যন্ত্ৰটোৰ নাম হ'ল চিছমোগ্ৰাফ। কুৱেশ্যন নম্বৰ 17 বিদ্যুৎ প্ৰবাহৰ একক কি? ইয়াৰ উত্তৰ হ'ল এম্পিয়াৰ। কুৱেশ্যন নম্বৰ 18 শক্তিৰ একক MKSৰ পদ্ধতি কি? ইয়াৰ উত্তৰ হ'ল জুল। কুৱেশ্যন নম্বৰ 19 কোনটো যন্ত্ৰই গেছৰ চাপ জোখে? ইয়াৰ উত্তৰ হ'ল মনোমিটাৰ। কুৱেশ্যন নম্বৰ 20 কোনবিধ প্ৰাণীত তেজ নাই অথচ ই উশাহ নিশাহ লয়? ইয়াৰ উত্তৰ হ'ল হাইড্ৰা।